নমস্কাৰ নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ আগত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কোমোৰা খেতিৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোমোৰা খেতি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে গুটিসমূহ প্লাষ্টিকৰ ঠুঙাত বা প্লেটত পচাই ল'ব। পচাই লোৱাৰ পাছত আপোনালোকে এনেধৰণে ঢাপ কৰি পিনে আপোনালোকে পুলিসমূহ ৰুব পাৰে। দেখিছে, যেতিয়া এই ঢাপসমূহ কৰিব তাত আপোনালোকে গোবৰ দিব আৰু দিয়াৰ পাছত এনেকৈ আপোনালোকে এটাৰ পৰা এটা দূৰত্ব 3 বা 4 ফুটৰ আঁতৰে এটা পুলি আপোনালোকে ৰোপণ কৰিব। আপোনালোকে যেতিয়া পুলিসমূহ ৰোপণ কৰিব, এটাত খুলিত মাত্ৰ এটা পুলিহে ৰোপণ কৰিব আৰু প্ৰত্যেক খুলিতে আপোনালোকে ৰোৱাৰ আগে 10-12 দিনৰ আগত আপোনালোকে গোবৰ দি পিনে সেই গাঁতটো ভালকৈ কৰিব। দেখিছে, আপোনালোকে কোমোৰাসমূহ জেঙত বগাবলৈ আৰম্ভ কৰিছে। এনেধৰণে কৰিলে বা ঢাপ কৰি যদি আপোনালোকে কৰে তেতিয়া এটা কাৰণত আপোনালোকে কৰিব পাৰে, যেতিয়া বাৰিষা ছিজন আহে তেতিয়া আপোনালোকে পানী যদি আপোনালোকৰ জমা হয় তেতিয়া তাৰ পৰা আপোনালোকে হাত সাৰিব পাৰে। ইয়াৰ উপৰিও আপোনালোকে আৰু এটা কাম কৰিব পাৰে, যেতিয়া আপোনালোকে প্ৰথম পুলিসমূহ যেতিয়া ৰোপণ কৰিব, ৰোপণ কৰাৰ পাছত তাত আপোনালোকে এটা সঘনাই দেখা যায় যে পাতটো আপোনাৰ কোচ খাই আহে কোমোৰাৰ আৰু আপোনাৰ পুলিসমূহ গেলিবলৈ আৰম্ভ কৰে। তাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ আপোনালোকে ভেঁকুৰনাশক জাতীয় আপোনালোকে স্প্ৰে কৰিব। তেতিয়া আপোনাৰ এই কোমোৰাসমূহ দেখা পাইছে যে ইয়াত আপোনাৰ ভেঁকুৰনাশক জাতীয় ঔষধ স্প্ৰে কৰা হৈছে, যাতে গছজোপা বাঢ়িবৰ সময়ত কোনো ভেঁকুৰ যাতে নালাগে। এয়া আপোনালোকে দেখিছে, সেই যে পুলিসমূহ ৰোপণ কৰিছিলোঁ এতিয়া আপোনাৰ ফল দিবলৈ আৰম্ভ কৰিছে। দেখিছেনে কিমান ঘনকৈ কোমোৰাসমূহ লাগিবলৈ আৰম্ভ কৰিছে। ইয়াতে এটা কথা মন কৰিবলগীয়া কথা যে যদি আমি পুলিসমূহ, মই আগতেও কৈছিলোঁ, পুলিসমূহ যদি এটা খুলিত আমি 2টা বা 3টা একেলগে ৰুওঁ, তেতিয়া যদি ঘন হয় পুলিসমূহ তেতিয়া লাগন ক্ষমতাটো কমি আহে। এতিয়া আপোনালোকে দেখিছে যে ইয়াত মই পুলিসমূহ এটা খুলিত মাত্ৰ এটা পুলি ৰোপণ কৰাৰ কাৰণে ইয়াত ফলসমূহ অধিক পৰিমাণৰ লাগিছে। আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখা পাইছেই, ফলসমূহ কেনেকৈ সুন্দৰভাৱে লাগিবলৈ আৰম্ভ কৰিছে। এনেকুৱা ধৰণৰ আপোনালোকেও কোমোৰাৰ খেতি কৰিব পাৰে। যদি মোৰ এই কোমোৰাৰ খেতি কৰা ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, তেন্তে মোৰ এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।